NBDK production বেনাৰত আমি মুঝে স্কুল নেহি জানা এখন মোৰ 6 নম্বৰ সিনেমা হয়। এখন সিনেমা মই হিন্দীত কৰিছোঁ আৰু হিন্দী ছাবজেক্টটো এইখিনি চুজ কৰিছোঁ যিহেতু গোটেই কণ্টেণ্টটো ছাবজেক্টটো স্কুলৰ ওপৰত আধাৰিত হৈ বনাইছোঁ আৰু ইয়াতে কমাৰ্চিয়েল লুকছটো নাই, যিহেতু স্কুলৰ ওপৰত কৰিছোঁ আৰু স্কুলৰ ওপৰত যেতিয়া কৰোঁ তেতিয়া হিন্দীত যদি আমি কৰিছোঁ তেতিয়াহ'লে অতি সহজে ভাৰতৰ প্ৰত্যেকখন থানাত যদি চিনেমাখন চাব পাৰে, তাত ছাবটাইটেল থাকিলেও স্কুলৰ ওপৰত ৰিলেটেড কৰিলে কেতিয়াবা ছাবটাইটেলটোৰ ওপৰত ইমান হেৰি নহ'ব পাৰে। কিন্তু যেতিয়া আমি চিনেমাখন হিন্দীত কৰিছোঁ, যেতিয়া এৱাৰ্ডৰ কাৰণে পঠাইছোঁ, তেতিয়া মই নিজে প্ৰেজেঞ্চ আছিলোঁ স্ক্ৰিনিঙৰ সময়ত। এখন স্ক্ৰিনত ধৰক 700ৰ পৰা 1000 ষ্টুডেণ্ট আছিলে আৰু তেওঁলোকে যথেষ্টখিনি কানেক্টেড কৰিব পাৰিছে আৰু তেওঁলোকে নিজৰ মতামত ৰাখিছে চিনেমাখন চাই। ষ্টুডেণ্ট আৰু ষ্টুডেণ্টৰ অথৰিটিয়ে গোটেইখিনি সুন্দৰভাৱে ৰাখিছে আৰু এই চিনেমাখনত আমি অলৰেডি 130+ এৱাৰ্ড আমি পাইছোঁ আৰু আগলৈ আৰু পাম বুলি আশা কৰিছোঁ, যিহেতু পাইপলাইনত আছে। আৰু এতিয়া অসমত আমি আহিছোঁ, যিহেতু অসমত আমি চিনেমাখন কৰিছোঁ আৰু ইয়াতে প্ৰত্যেকজন অসমৰ মানুহখিনি জড়িত হৈ আছে, 2-এজন ব্যক্তিৰ বাহিৰে অলপ বাহিৰৰ পৰাও লৈছোঁ আৰু আমি ডাউন স্কুলত আমি অসমতে গোটেই এক্টাৰ শ্বুটিংখিনি আমি কৰিছিলোঁ আৰু মেক্সিমাম 90% শ্বুটিং হ'ল স্কুলত হৈছে আৰু ল'ৰা ছোৱালী সুন্দৰভাৱে ল'ৰা ছোৱালীয়ে অভিনয় কৰিছে, ডাউন স্কুলে সহায় কৰিছে। ছাবজেক্টটো এটা সুন্দৰ ছাবজেক্ট এটাৰ ওপৰত কৰিছোঁ, কণ্টেণ্ট এটাৰ ওপৰত কৰিছোঁ। এইখন মানুহে হয়তো ক'ব পাৰে যে এইখন তাৰা জমিন পেৰ দৰে নেকি, কিন্তু তাৰা জমিন পেৰ দৰে নহয়। এইখনৰ কণ্টেণ্ট এটা সুন্দৰ ছাবজেক্ট, যিটো ছাবজেক্ট ধৰক যেতিয়া মই চেষ্টাৰ লগত দিছোঁ ধৰক অথৰিটিবিলাক জুৰি মেম্বাৰবিলাকে যথেষ্টখিনি ভাল পাইছে, কাৰণ কণ্টেণ্টটো কমপ্লিটলি বেলেগ আছিলে। আল্টিমেটলি সদায় এটা ফ্ৰেমতেই থাকে, কিন্তু কণ্টেণ্ট এটা খুব ইম্পৰ্টেণ্ট, কোনটো কণ্টেণ্টত আপুনি কোনটো পইণ্টত আপুনি হিট কৰিছে। গতিকে সুন্দৰভাৱে আমি দাঙি ধৰিছোঁ আৰু ৰিয়েল পিকচাৰৰ ওপৰত দাঙিছোঁ আৰু এইখন এখন সঁচা ঘটনাৰ ওপৰত হয় চিনেমাখন। আৰু এইখন চিনেমা আমি বনাম বুলি 2017 প্লেনিং কৰিছিলোঁ, বহুত ধৰণৰ কাৰণত লকডাউনত বা কিবা কাৰণত চিনেমাখন বনাব নোৱাৰিলোঁ আৰু চিনেমাখন এতিয়া ৰিচেণ্ট আপোনাৰ 7 মাৰ্চত চেঞ্চাৰ কৰিছোঁ আৰু চিনেমাখন এতিয়া আমি এটা সময় লৈছোঁ যে এতিয়া আমি ইমিডিয়েট আমি চিনেমাখন এতিয়া ৰিলিজ কৰিব লাগে, যিহেতু অনলি এৱাৰ্ডৰ কাৰণে লাষ্ট 7-8 মান্থছ আমি চবতে ছাবমিট কৰিছোঁ আৰু বিভিন্ন ধৰণৰ ৰিজাল্ট পাইছোঁ। ভাল ছাকচেছফুলো হৈছোঁ, যিহেতু তাৰ কাৰণে যথেষ্ট আনন্দিত। আৰু স্কুলৰ যিজন কেৰেক্টাৰ ভান্তি মেধিয়ে প্ৰিন্সিপালৰ কেৰেক্টাৰটো কৰিছে আৰু প্ৰিন্সিপালৰ কেৰেক্টাৰটোৰ লগত ষ্টুডেণ্টৰ এটা বহুত ডাঙৰ এটা সম্পৰ্ক আছিলে, কাৰণ চিনেমাখনৰ গোটেই কণ্টেণ্টটো স্কুল এণ্ড প্ৰিন্সিপালৰ মাজত কানেক্টেড হৈ এখন চিনেমা মানুহৰ ৰাইজলৈ আহিব। কাৰণ সেই ড্ৰামা পাৰ্টটো খুব ষ্ট্ৰং হ'ব লাগিব, যদি ড্ৰামা পাৰ্টটো যদি ষ্ট্ৰং নহয় বা তাত যদি কিছুমান যদি কমি থাকে ষ্টুডেণ্ট আৰু প্ৰিন্সিপালৰ মাজত, হয়তো চিনেমাখন হয়তো পৰি যাব। কিন্তু চিনেমাখন সেই ক্ষেত্ৰত পৰি নগ'ল, কাৰণ গোটেইখিনিয়ে প্ৰিন্সিপালৰ চৰিত্ৰৰ পৰাই হওক বা ষ্টুডেণ্টে হওক সুন্দৰভাৱে অভিনয় কৰিছে, কানেক্টেড কৰিছে, স্ক্ৰিপ্ট ভালদৰে কৰিছে আৰু মানুহে ৰিলেটেড কৰিব পাৰিব, পেৰেণ্টছবিলাকে ৰিলেটেড কৰিব পাৰিব। আৰু চিনেমাখন এতিয়া 14th ডাউনটাউন স্কুল আৰু 15th আপোনাৰ অসম ডন বস্কো স্কুল, যিটো আপোনাৰ সোণাপুৰত আছে, তাতে আমি স্ক্ৰিনিং কৰিম, ফ্ৰী স্ক্ৰিনিং কৰিম অকল ষ্টুডেণ্ট আৰু স্কুল হেৰিৰ কাৰণে, অথৰিটিৰ কাৰণে। আৰু চিনেমাখনত যদি সঁচাকৈ কাৰণ ৰাইজে এতিয়া মই ৰিচেণ্টলি দেখা পাইছোঁ ধৰক বিভিন্ন ধৰণৰ অসমৰ চিনেমাৰ ওপৰত বিভিন্ন ধৰণৰ মতামত চবেই দিছে। আৰু চিনেমাখন যিকোনো হ'ব পাৰে, এখন এণ্টাৰটেইনমেণ্ট হ'ব পাৰে, এখন অফবিট চিনেমা হ'ব পাৰে, বহুত ধৰণৰ চিনেমা হ'ব পাৰে। ইভেন আপুনি কিছুমান কম্পিটিশ্যনত লেছ দেন 1 মিনিটৰ আপোনাৰ মোবাইলত কিছুমান সৰু বনায়ো মানুহে উন্নতি কৰিছে, বহুত ধৰণৰ নাম কৰিছে। গতিকে বিভিন্ন ধৰণৰ হ'ব পাৰে, তাত কোনো ধৰণৰ বৰ্ডাৰ লাইন নাথাকে। আৰু যিহেতু এতিয়া মই ৰিচেণ্ট বহুত ধৰণৰ কিছুমান বস্তু মই ৰিচেণ্ট শুনা পাইছোঁ, মই বাহিৰত আছিলোঁ, বিভিন্ন ধৰণৰ নিউজতেই হওক বা ফেচবুকতে ছ'চিয়েল মিডিয়াত চিনেমাৰ বিষয়ে কৈছে। এনিৱে তাতে মোৰ ক'ব লগা একো নাই, কিয়নো আমি সদায় মানে কলা কৌশলীৰ লগতেই জড়িত, আমি চিনেমাৰ লগতেই জড়িত, আমি সকলোকে চবকে ৰেচপেক্ট কৰোঁ, আমি চবকে আহ্বান জনাওঁ প্ৰত্যেকখন চিনেমা চাওক আৰু চবেই বিচাৰে যে এখন ভাল চিনেমা হওক, ভাল কণ্টেণ্ট হওক। মই কিন্তু এইবাৰ কিন্তু ভাল কণ্টেণ্ট বা ভাল চিনেমাখন বনাবলৈ সক্ষম হৈছোঁ, কাৰণ কিয় বহুতে এখন চিনেমা বনোৱাৰ পিছত ইমানখিনি খৰচা কৰাৰ পিছত, ইমানখিনি পৰিশ্ৰম কৰাৰ পিছত কেতিয়াও চিনেমা এখন ডিছক্ল'জ নকৰে আৰু ডিছক্ল'জ আজিলৈ কৰা মই শুনাই নাই। চবেই ভাবে যদি মই ডিছক্ল'জ কৰোঁ মোৰ ষ্টৰিটো আউট হৈ যাব, মিডিয়াত আউট হৈ যাব, পেপাৰত আউট হৈ যাব, মানুহে নাহিব। কিন্তু মোৰ এটা বেলেগ এটা চেলেঞ্জত মই আহিছোঁ, যিহেতু মোৰ বিশ্বাস আছে ডে ওৱানৰ পৰা এই চিনেমাখন এটা কমপ্লিটলি এটা বেলেগ ছাবজেক্ট বনাইছোঁ আৰু এইখন ৰিলেটেড কৰি বনাইছোঁ, প্ৰত্যেকটা কানেক্টেড কৰিব পাৰিম। আৰু প্ৰত্যেক মানুহজনে চিনেমাখনৰ ষ্টৰিটো শুনাৰ পিছতো তেওঁলোকে এবাৰলৈ আহিব যে মই চিনেমা হলত মই যাই চাম। বহুতে ষ্টৰি জানিলে নাযায়,
বহুতে নাযায় আপুনি আজিলৈ কোৱা নাই যে ষ্টৰিটো জনাৰ পিছত মানুহে ষ্টৰিটো মই জানো মই নাজানো কিন্তু মোৰ বিশ্বাস আছে যে বিং এ প্ৰডিউচাৰ মই এই চিনেমাখনত মই নিজৰ ডাইৰেক্টৰ হয় মোৰ সাংঘাতিক বিশ্বাস আছে এই চিনেমাখন মই যেতিয়া স্কুলত দেখাম স্ক্ৰিনিং কৰিম আৰু এটা ফ্ৰী স্ক্ৰিনিং কৰাইছোঁ স্কুলত মোৰ মটিভ এটাই স্কুলত দেখুওৱাৰ পিছত প্ৰত্যেকজন ষ্টুডেণ্টে নিজৰ মতামত দিয়ে কাৰণ ষ্টুডেণ্টক মই কেতিয়াও মই মেনেজ কৰিব নোৱাৰোঁ ষ্টুডেণ্টে নিজৰ মতামত ৰাখিব আৰু ষ্টুডেণ্টে যিটো সঁচা কথা হ'ব যিটো ফিল কৰিব যিটো কানেক্টেড কৰিব যিটো ৰিলেটেড কৰিব সেই কথাটো কওঁ মই পেৰেণ্টছক অনুৰোধ কৰিম তেওঁলোকে চিনেমা হলত আহক যদি সঁচাকৈ চিনেমাখন ভাল হৈছে কাৰণ মই মিডিয়াকো সকলোকে মই অনুৰোধ কৰিছোঁ চিনেমাখন আহি চাওক আপোনালোকে পাব্লিছ কৰিব পাৰে চিনেমাখনৰ বিষয়ে আৰু কণ্টেণ্ট যদি ভাল হৈছে ডেফিনেটলি মানুহ যেতিয়া মই ৰিলিজ কৰিম মই ফেব্ৰুৱাৰী মাহত ভাবিছোঁ ৰিলিজ কৰাৰ কথা অলৰেডি ফাইনেল কৰিছোঁ যদি ইয়াতে যদি কিবা ষ্ট্ৰং মেছেজ আছে মই আগতেও ৰিলিজ কৰিব পাৰোঁ আৰু ষ্টুডেণ্টক যেতিয়া মেছেজ